মহাদেৱ তোমাৰ শ্ৰীচনত মই আহি গ'লোঁ। এনেও মই মানে আপোনাৰ মহাদেৱৰ ভক্ত, অন্ধ ভক্ত বুলি কয় যেন। মই মহাদেৱক বহুত ভাল পাওঁ বুজিছে। মোক কোনো স্বাৰ্থত নাহোঁ মহাদেৱৰ ওচৰত। মেকআপ চেকআপ নকৰাকৈ আহিলে ঘৰত বুজিছে। ইয়াত মাৰিছে, উপায় নাই। 6টাত যাম বুলি মোক ক'লে, কালি ৰাতিয়ে কৈছে 6টাতে যাবি, নহ'লে মই বাছত উঠি যাম তহঁত যদি নাহ। এতিয়া আপোনাৰ 7টাই বাজিব হ'ল আৰু। গুড মৰ্ণিং গাইজ। হাই মই ৰাজখোৱা বুজিছে গাইজ। আজি গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ। মহাদেৱক গুৰিলে আকৌ। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। সেইকাৰণে 3:30টাতে উঠিছোঁ। সোনকালে যাম। সোনকালে গ'লে মানে তাত ভিৰটো কম থাকে। চাকি বন্তি জ্বলাওঁতে মানে বেছি লাইন নাথাকে, সেইবাবে সোনকালে উঠিছোঁ। মই উঠোঁ এতিয়া, উঠি পেলাই গাটো ধুওঁ। ঠাণ্ডাহে লাগিছে অ', গা ধুম কেনেকৈ। বিৰাট ঠাণ্ডা পৰিছে বুজিছে, বিৰাট ঠাণ্ডা। আন্ধাৰ হৈয়ে আছে, পোহৰ হোৱাই নাই বুজিছে গাইজ। ৰেডি হ'লোঁ, খালি বহুত ঠাণ্ডা লাগিলে গা ধুওঁতে। ঠাণ্ডা পানী ন, আকৌ গৰম পানী মই গা ধুব নোৱাৰোঁ মানে বুঢ়া মানুহবিলাকে গৰম পানীয়ে গা ধুৱে। মই ধুমগৈ, বুঢ়া হ'লে ধুমগৈ আৰু। আগতে সেৱা এভাগ কৰি লওঁ নামঘৰত ধুনীয়াকৈ। কৃষ্ণ হ'ল ডাঙৰ বাৰ হ'ল। সিহঁতেও বহুত দেৰি কৰে। 6টাত যোৱা কথা আছিলে, এতিয়া 6টা বজা নাই বাৰু। 6টা বজা নাই ন? নাই বজা। আপোনালোকক গাড়ীত লগ পাই আছোঁ বোলক বুজিছে গাইজ। আমি যাত্ৰা আৰম্ভ কৰিছোঁ। 6টাতে যোৱা কথা আছিলে, এতিয়া কেইটা বাজিছে চাচোন। 6টা বাজিব। টাইমত ওলাইছোঁ দেখিছে, মানে 5:42 হৈছে এতিয়া। বেছি সময় নাই আৰু। মানে 6টাত হাইৱেত উঠা কথা আছিলে। সৰুবাক ফোন এটা কৰ। সৰুবাও যাব আমাৰ লগত, সৰুবা যাব, মই যাম, তাৰপিছত ডাঙৰ বা, তাৰপিছত খুচুৰা পইচাকেইটা এই ভাগিনকেইটা, পোৱালীকেইটা যাব, সেইকেইটাই আৰু। এই সৰুবা দেৰি নকৰ, দেৰিয়ে হ'বগৈ। অকণ শুয়ে লওঁ বুজিছে। ৰাতি হ'লে 7 হাল, দিনত হ'লে এহালো নাই। মানে 6টাত যাম বুলি কৈছে, তাইৰ উৎপাতটো বেছি। 6টাতে যাম আহিবি, নহ'লে মই বাছত উঠি দিম তহঁত নাহিলে 6টা বজাত। এতিয়া আমিহে ইয়াত ৰখি আছোঁ বুজিছে। মেকআপ চেকআপ নকৰাকৈ আহিলে ঘৰত বুজিছে। ইয়াত মাৰিছে, উপায় নাই। আমাৰনো কিনো আৰু, মেকআপ চেকআপ নকৰোঁ, গাটো ধুইছোঁ আৰু ওলাইছোঁ। কপনি যোৱাই নাই ঠাণ্ডা পানীয়ে বুজিছে, বিৰাট ঠাণ্ডা। আৰু ঠাণ্ডা প্ৰতি দুৰ্বলতা মোৰ আছেই। এনেও বেছি ঠাণ্ডা লাগে মানে, এমক পানী ঢালিলেই জিনজিনাই যায় গা। আৰু প্ৰথম মগটো ঢালিবলৈ ভয় লাগে চাবচোন, গা ধুওঁতে, হয়নে নাই? হয়নে নাই কচোন? প্ৰথম মগটো ঢালোঁতেই বহুত ষ্ট্ৰাগল কৰিব লাগে। তাৰপিছত কথা নাই আৰু, ঢালি থাকিব পাৰি। প্ৰথম মগটো ঢলাৰ পিছত আৰু প্ৰথম মগটো মেইন বুজিছে। তাকো 4টা বজাত গা ধোৱা। অঁ 4টা বজাত গা ধুইছোঁ ভাব, উঠিছোঁ 3:30টাত। মই ফোন কৰিছোঁ 3:30টাত, মই জানো এই নুঠে। মই ভাবিছোঁ, মই কালি কোৱা নাই সৰুবাক, কাইলৈ মোক জগাই দিবি, মই নুঠিবও পাৰোঁ, মই দেৰিকৈ শুওঁ, মানে মোৰ শুৱা দেৰি হয়। 1, 2, কেতিয়াবা 3টা বাজি যায় শুওঁতে। মই সৰুবাক ক'লোঁ তই মোক জগাই দিবি ফোন কৰি পেলাই, মই নুঠিবও পাৰোঁ মানে 6টাত হাইৱে উঠে হেনো। ডাইৰেক্ট হাইৱেত 6টা বজাত উঠিবই মানে, তেল চেল ভৰাই মেলি যাত্ৰা আৰম্ভ কৰিব। অঁ আকৌ সুধিছে পেট্ৰল ডিপু খোলা থাকিবনে, ইমান সোনকালে যাবি? সেইটো বাৰু 24 ঘণ্টা খোলা থাকে পেট্ৰল ডিপু, কিন্তু এতিয়া দেখিছেনে কিমান সময় হ'ল, দেৰি কৰাই দিলে। মইতো শুই যাম আৰু এতিয়া, এনেই চকুত টোপনি আছে, কৰি দিম আৰু এইফালে এতিয়া গম পাব। এই জল্দি আহ, নেপামগৈ নহ'লে দেৰি হ'বগৈ, গম পাবি। তোৰে দেৰি হ'ব, আমাৰ নহয় বুজিছে গাইজ। 6টাত যাম বুলি মোক ক'লে, কালি ৰাতিয়ে কৈছে 6টাতে যাবি, নহ'লে মই বাছত উঠি যাম তহঁত যদি নাহ। এতিয়া আপোনাৰ 7টাই বাজিব হ'ল আৰু। হাইৱেত উঠে হেনো 6টা বজাত। 6টা ওচৰে পাজৰে এনেই এলাহ উঠাত শুয়ে থাকিব বুজিছে। মানে কি জানে, কালি মই কৈ থৈছোঁ, এইকো কৈছোঁ মোৰ শুৱা দেৰি হয়, মোক অকণ সোনকালে জগাবি। এইকো কৈছোঁ ফোন মাৰি মোক জগাই দিবি সোনকালে।
তহঁতক কৈছোঁ বাকো কৈছোঁ, বায়ে আকৌ ফোন মাৰিছে 4টা বজাতে মাৰিছে। মই মানে 3:30 সাৰ পালোঁ, মই নিজে সাৰ পাইছোঁ। তাৰপিছত সাৰ পাই মই জগাইছোঁ সিহঁতক আকৌ, উঠ জল্দি নাযাওঁ। বায়ে আকৌ ফোন মাৰিছে, মোক কি কৈছে, উঠ জল্দি নাযাওঁ। মইতো 3:30 উঠিলোঁ, সিহঁতক জগাওঁ ৰ বুলি কৈ তহঁতক ফোন মাৰিছোঁ। মই জানোৱেই আমি উঠিলোঁ, গা চা ধুলোঁ, কিন্তু এই দেৰি কৰিছে। এই বহুত শুৱে মানে, বুজিছে। এনে সমস্যা 9টা-10টালৈকে শুব। বুজিছে গাইজ, এই দুখ হেনো। লিপষ্টিকো নঘঁহিলে আৰু চুলিও নাচুৰিলে হেনো। লিপষ্টিক লিপষ্টিক মই কি কৈছোঁ, লিপষ্টিক কৈছোঁ। এতিয়া কি কৰিম, গাড়ীতে কৰ মেকআপ। দুখটো কাৰ মানি ললি যেন, সেইটোৱে ভাল লাগিছে। মানি যেন ললি। এই ডিপুত তেলটো ভৰাই লওঁ। আমি বাৰু একো খাই অহা নাই, কিন্তু গাড়ীখনক খুৱাব লাগিব নহয়। তেলটো ভৰাই লওঁ। বুজিছে গাইছ, এনেকৈ হ'লে কেনেকৈ হ'ব। বমিয়াই আহিছে এইটো এটা ফুল বমি, বুজিছে। মই শুইছোঁ 1:30টাত, উঠিছোঁ 3:30টাত, আকৌ জগাইছোঁ মই সিহঁতক, আকৌ সিহঁতৰহে টোপনি খতি, আকৌ মই গাড়ীখন চলাই আহিছোঁ। ভাবকচোন কথাটো। এই কেমেৰাটো অন কৰিলোঁ যেন ঘপককৈ উঠিছে। এইটো শুয়ে আহিছে পুৰা, একদম ক'বই নোৱাৰে। বুজিছে গাইজ, আমনি পাইছোঁহি, বেছি দূৰ নাই। আমনি মানে জেগাটো আকৌ, বুজিছে। এই পামহি আৰু, চব শুই মেলি আহিছে। মই সোনকালে উঠিলোঁ, গাড়ী চলাই আহিছোঁ। মই বেছি দূৰ নাই আৰু পামগৈ মৃত্যুঞ্জয় মন্দিৰ। পালোহি বুজিছে গাইজ, মহাদেৱৰ শ্ৰীচৰণত। মোৰ সন্মুখতে আছে বাৰু, সেই ভাগ গৈ ওচৰৰ পৰা দেখাই আছোঁ আপোনালোকক। চাকি গছ লৈ লওঁ, ফাৰ্ষ্টতে চাকি গছ লৈ জ্বলাই লওঁ, তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। ব'লক, চাকি গছ ধূপ ভাগ ধুনীয়াকৈ জ্বলাই লৈছোঁ। আৰু মানে সোনকালে আহিলে এইটোৱেই ভাল, মানুহৰ মানে গেডাৰিংটো কম থাকে, ভিৰ ইমান নাথাকে মানে। ফাইনেলি আহিলোঁ মহাদেৱৰ শ্ৰীচৰণলৈ, বুজিছে। মনটো ভাল লাগি গৈছে। আৰু মহাদেৱে যেতিয়া মাতিব ন, তেতিয়াহে আপুনি আহিব পাৰে, চাবচোন। মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰসাদ খাই লওঁ ধুনীয়াকৈ। এই প্ৰসাদ খাই হ'বা, প্ৰসাদ খাই খালি। মহাদেৱৰ শ্ৰীচৰণত ধুনীয়াকৈ চাকি বন্তি ধূপ ধূনা জ্বলালোঁ। জ্বলাই মেলি অকণ বহিছোঁ। সন্মুখতে মোৰ মহামৃত্যুঞ্জয় মন্দিৰ, মহাদেৱৰ। মনটোৱে ভাল লাগি গৈছে, মানে পবিত্ৰ লাগি গৈছে, বুজিছে। এনেকুৱা দৃশ্যবিলাক মই এনেও ভালেই পাওঁ বাৰু চাই, বহুত ভাল লাগি গৈছে। মহাদেৱ, তোমাৰ শ্ৰীচৰণত মই আহি গ'লোঁ। এনেও মই মানে আপোনাৰ মহাদেৱৰ ভক্ত, অন্ধভক্ত বুলি কয় যেন। বিনা স্বাৰ্থত মই ভক্তি কৰোঁ মহাদেৱৰ। মোক কোনো স্বাৰ্থ নালাগে। মই পাহৰিও যাওঁ আকৌ, কি হয় নাজানো, আপোনালোকৰ হয়নে নাই নাজানো। চাকি তাকি জ্বলাওঁ নহয়, জ্বলোৱাৰ পিছত ধূপ ধূনা দিলোঁ, তাৰপিছত আপোনাৰ মই যোনটো লক্ষ্যত আহিছিলোঁ, সেই লক্ষ্যটো ক'বলৈ পাহৰি যাওঁ, কিয় নাজানো। মানে মহাদেৱক দেখিলেই মই পাহৰি যাওঁ। মই মহাদেৱক বহুত ভাল পাওঁ, বুজিছে। মোক কোনো স্বাৰ্থত নাহোঁ মহাদেৱৰ ওচৰত। চাওকচোন কিমান মৰম লাগিছে দেখিবলৈ। মানুহ বেছি নাই বাৰু এতিয়া, যাবলৈ মন যোৱা নাই ইয়াৰ পৰা, বুজিছে। মনটো মানে ইমানেই ভাল লাগি গৈছে, যিমান ডিপ্ৰেশ্যন আছিলে চব নাইকিয়া হৈ গ'ল, বুজিছে। ধন্যবাদ এটা দিওঁ সৰুবাক, এইকাৰণে আহিবলৈ পালোঁ। মানে মানে বহুত আগৰ পৰা কৈ আছে মানে, মহামৃত্যুঞ্জয় মন্দিৰ যাম, মহামৃত্যুঞ্জয় মন্দিৰ যাম। আজিৰ দিনটো ফাইনেলি আহি গ'লোঁ আৰু, বুজিছে। মন আৰু এনেকুৱা জেগাত মনটো বহুত পবিত্ৰ লাগি যায় ন। মোৰ একদম প্ৰথম দেখাৰ লগে লগে নোম চুম খাৰা হৈ গৈছে, একদম বুকু বাজি গৈছে। তোৰ হয়নে? আৰু মহাদেৱৰ ভক্তবিলাকেহে জানে মহাদেৱক কেনেকৈ, মানে মহাদেৱক মানে নামটোৱেই কাফি আমাৰ কাৰণে। এইফালে ধুনীয়াকৈ মাৰ কাৰণে ফটো এখন লৈ ল'লোঁ মৃত্যুঞ্জয় মন্দিৰৰ। পাৰকেইটা চাওকচোন ইমান ধুনীয়াকৈ প্ৰসাদ খাই আছে। আৰু আপোনাৰ মই এই ফুটেজটো লওঁতে চাওকচোন পাৰকেইটা কি ধুনীয়াকৈ উৰি গৈছে।
Om Swaha Om Swaha এইফালে যজ্ঞ হৈ আছে পূৰ্ণাহুতিৰ কাৰণে আমি ৰখি আছোঁ 12:30 মানত আমি দিব পাৰিম মানে পূৰ্ণাহুতি সেইকাৰণে ৰখি আছোঁ পূৰ্ণাহুতি দিলোঁ দি মেলি ভোগ খাবলৈ আহিছোঁ লাইনটো চাওকচোন মানুহৰ কিমান দীঘল মই বহুত দূৰত আছোঁ বুজিছে বহুত অপেক্ষা মূৰত মোৰ ভাগ্যখন ফুলিল ভোগ ভাগ পালোঁ ধুনীয়াকৈ খাই বৈ ঘৰ যাওঁ দিয়ক ভোগ খালোগে ভাল লাগিলে বহুত টেষ্টি বনাইছে ন বহুত ধুনীয়া লাগিলে খাই আৰু আপোনাৰ যাবলৈ মনটো যোৱাই নাই তেওঁ যাবই লাগিব ন নগলে আকৌ মায়ে কানিব নহয় ঘৰত হয়নে নাই ভোগ কেনেকুৱা টেষ্ট মজা মই বাচ্চা গিটালে এখন লৈও আহিছে মানে এই ল'ৰা ছোৱালী ল'ৰা কিটালে ল'ৰা দুটাহে তো ইমান কেইটা বুলি ক'লি যে একেবাৰে দুটা আকৌ এখনত মই বহিমে আছো এতিয়া যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰিব আৰু ভক্তিভাৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিয়ক আজিলৈ বাই বাই